দেৱাশ্ৰী ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আজি ৰাতিপুৱাৰ পৰা মই ব্লগটি আৰম্ভ কৰিব লৈছোঁ। দিনটোত আজি কি কৰোঁ, কেনেকৈ কৰোঁ চাই থাকিবচোন আপোনালোকে। আমাৰ প্ৰিন্সিয়ে কেনেকৈ শুই আছে চাওকচোন, ঘূৰি ঘূৰি 8:30লৈকে শুই থাকে তাই। প্ৰিন্সি উঠা 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 উঠা। অঁ, এনেকৈ পাক মাৰি দিয়ে নে মানুহ, আৰু শুবা তাৰমানে। এতিয়া আমি অলপমান ফুৰিবলৈ ওলাইছোঁ, আপোনালোকে আমাৰ সৈতে গৈ থাককচোন, চাওক কেনেকুৱা লাগে। বেটি আমি ক'ত যাম? প্ৰিন্সি ফুফু যাম। এয়া আমাৰ মালিকে তেল ভৰাবলৈ গৈছে গাড়ীত। আমি গৈ থাকিম আৰু এতিয়া লাহে লাহে তেল চেল ভৰাই লৈছোঁ। আহি আছোঁ এতিয়া। প্ৰিন্সিয়ে মানে এবাৰ পিছফালে যাব, এবাৰ আগফালে আহিব। এয়া আমি এতিয়া পাছিঘাট টাউন পাইছোঁহি, টাউন সোমাইছোঁ। আমাৰ জোনাইৰ পৰা পাছিঘাটলৈ 35 কিলোমিটাৰ হয়। 35 কিলোমিটাৰ ইতিমধ্যে আমি আহিলোঁ আৰু গৈ থাকোঁ আগলৈ। আপোনালোকে আমাৰ সৈতে চাই থাকক। পাছিঘাট টাউনৰ পৰা আগলৈ পাহাৰৰ মাজে মাজে অকোৱা পকোৱা ৰাস্তাৰে আহি এয়া আহি পালোহি আমাৰ গন্তব্যস্থান। ইয়াতনো কি আছে চাবলৈ, আহি থাককচোন আপোনালোকেও আমাৰ লগে লগে। চুইমিং পুলত নমাৰ আগতে চাৱাৰ গাটো ফাৰ্ষ্টত ধুই ল'ব দিছে সিহঁতক। বেটিক ধুৱাই পেলাই এতিয়া দেউতাকে আনিলে আৰু এয়া এতিয়া লাহেকৈ নামিব। প্ৰিন্সি এয়া আমাৰ সৈন্য সমান্তকেইটা একদম নামি গৈছে, পানীত ফূৰ্তি কৰি আছে। ঠাণ্ডা ঠাণ্ডা হাৱা, পানীখিনি চুইছিলে ঠাণ্ডা ন? ইমান ঠাণ্ডা। অঁ, বিৰাট ঠাণ্ডা, মজা। অকণমান আগলৈ গৈ আছোঁ। এইটো এটা সৰু জুৰি পাহাৰৰ পৰা নামি আহিছে। পানীখিনি ইমান নিৰ্মল, ঝৰঝৰ শব্দ, ইমানেই সুন্দৰ। ইয়াৰ কাষতে আমি এতিয়া ৰৈ আছোঁ। বেটা বেটি ইয়াতে চুইমিং পুলত চুইমিং কৰি আছে। আমি গোটেইখনে ইয়াতে ৰৈ আছোঁ। এইফালে আমাৰ লগতে অহা বৌহঁত আছে। অঁ বৌ, কেনেকুৱা লাগিছে? ভাল লাগিছে। এইফালে ভণ্টিয়ে ফটো প'জ দি আছে, এইফালে আমাৰ কেমেৰামেন আছে। মই এতিয়া ওপৰেদি যাওঁ, তলেদি যাব নোৱাৰি। শিল বগাই আহিছোঁ ওপৰলৈ। এইফালে মানুহ আগলৈ বহুত মানুহ আছে, আপোনালোকে দেখিছে। এতিয়া আমি বহি ল'লোঁ
শিলত বগাই বগাই ভাগৰ লাগিলে বৌৱে ওপৰত বহি আছে, মই তলৰ এটা পাতৰত বহি আছোঁ। এয়া খুব ধুনীয়া পানী বৈ আছে, ভৰিকেইটা পানীতে থৈ লৈছোঁ। এয়া পিঞ্চি পেটাই সাঁতুৰি আছে চুইমিং পুলত। আমি ড্ৰেছ চেছ চবে চেঞ্জ কৰি ল'লোঁ। এইফালে চাওকচোন কিমান মানুহ আছে, গোটেই মানুহ। এইফালে আমাৰ মানুহজন আৰু লগৰকেইজন বহি আছে, তেওঁলোকে কিবা কিবি খাই আছে আৰু সকলোৱে বহুত ফূৰ্তি কৰিলে আজি। দিনটো প্ৰায় এবেলাটো এনেকৈ গুচি গ'লগৈ। ইয়াতে গা ধোৱাৰ পৰা উঠি পেলাই আকৌ চাফা পানীয়ে ধুবৰ কাৰণে ইয়াতে ছাৰৰ গোটেইখিনি সুবিধা কৰি দিছে। এই ছাৰতে গা চা ধুই আমি কাপোৰ কানি চেঞ্জ কৰি ল'লোঁ। আৰু যিসকলে এতিয়ালৈকে ইয়ালৈ অহা নাই তেওঁলোকে নিজৰ পৰিয়ালক লৈ আহিব পাৰে, কোনো ধৰণৰ অসুবিধা নাই, বাথৰুমৰো ব্যৱস্থা আছে। সুন্দৰভাৱে অলপ সময় পৰিয়ালৰ লগত ইয়াত আহি ফূৰ্তি কৰি যাব পাৰে। চুইমিং পুলৰ কাষতে এখন সৰু অকণমানি ৰেষ্টুৰেণ্ট, ইয়াতে কাঠৰ পৰা বনোৱা সৰু ইয়াত ধুনীয়া এটা টিকটি চকী আছে, টেবুল আছে। ইয়াতে ভিতৰত বনোৱা ব্যৱস্থা আছে, কিবা কিবি লাগিলে বনাই দিয়ে। পিঞ্চিয়ে বহি চিপছ আৰু মাজা জুতি লৈ আছে। পিঞ্চি কি চাই আছা জুমি? এইফালে জুমি কি চাই আছিলা? নদী চাই আছিলা? ভাল লাগিছে ইয়াত থাকি? ঘৰলৈ যাবা নাই? যাবা? এফালে চোৱা আকৌ। কি খাইছা তুমি? মাজা খাইছা? আজি তোমাৰ হাতটো কেনেকুৱা এনেকুৱা আকৌ? কিমান ভাল লাগিলে? বহুত। কি যে মৰম লগা ইয়াৰ চকীকেইখন চাওকচোন, এইবোৰ কেইখনো চাওক। ময়ো অকণমান বহি লওঁ। এতিয়া ইয়াত চুইমিং পুলত গা চা ধুই ৰেষ্টুৰেণ্টখনৰ কিবা কিবি খাই বৈ লাহে লাহে ওপৰলৈ উঠি আহি আছোঁ। দিয়া ব'লা, মুখখন মচিলা। আপোনালোক কেতিয়াবা আহিবচোন এফালে আহিলে, পাচিঘাটৰ শ্ৰীকিলা আহিলে ইমান ভাল লাগে, ক'ব ভাষা নাই।
দিব, কমেণ্ট